নমস্কাৰ সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু যিহেতু ভোগালীত ভোগৰে উৎসৱ হয় নাই ভোগালীত যিহেতু ভোগৰে উৎসৱ সেইকাৰণে প্ৰকাণ্ড ডাঙৰ মাছ এটা আজি কিনি ৰাখিলোঁ আৰু আপোনালোকৰ তাতো যাতে মাছ খাই হয় নাই সেইকাৰণে কেনেকুৱা ধৰণৰ মাছ কিনে আৰু কেনেকুৱা চাইজৰ কিনিছে একদম কমেণ্ট বক্সত কমেণ্ট কৰিব দেই বিহু বুলি ক'লে ঘৰখনত কিমান যে কাম মোৰ প্ৰথম আৰু প্ৰধান কামটো আছিলে মোৰ স্কুটিখন মোৰ বসন্তীখন আৰু পূৰা একদম চাফা কৰি ধোৱা কাৰণ মোৰ বসন্তীখন চাফা হৈ থাকিলেহে মনটো পবিত্ৰ লাগে হয় নাই আৰু একদম খুব সোনকালে মই সেইখনেই প্ৰথমতে ধোৱা কামটো আৰম্ভ কৰিছোঁ আৰু পিছত কি কৰি আছোঁ মই সম্পূৰ্ণকৈ দেখাই আছোঁ আপোনালোকক ৰ'ব মই ধোৱা মেলা কামবিলাকত লাগি আছোঁ এইফালে আকৌ মায়ে একদম পূৰা ঘৰ প্লাষ্টাৰ কৰি আছে প্লাষ্টাৰ মানে কি আৰু প্লাষ্টাৰ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰিছে অলপমান বগা মাটি আৰু গোবৰ সেইখিনি ব্যৱহাৰ কৰি একদম ঘৰ একদম পূৰা ধুনীয়া চিকচিকীয়া কৰি দিছে এইটো হৈছে কুঁৱা আজিকালি একেবাৰে দেখিবলৈ পোৱা নাযায় আমাৰে সৌভাগ্য আমাৰ ঘৰত এতিয়াও আছে আৰু কুঁৱাৰ পৰা পানী তুলি মই মোৰ সেই স্কুটিখন ধুলোঁ আৰু একদম খুব ধুনীয়াকৈ চিকচিকীয়া হৈ গ'ল আৰু আপোনালোকে কুঁৱাৰ পানী খায়নে নাখায় আৰু কুঁৱা দেখিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ফাইনেলি মোৰ বসন্তী ধুই কমপ্লিট কামৰ মাজতে নেগেৰাটো একোপ দি চালোঁ আৰু বৰ বিশেষ নাজানো ভালকৈ আৰু মোৰ যদি এই ভ্লগটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুন এটা নিউ ভ্লগত লগ পাই আছোঁ বাই